কি করছো তুমি? ফটা তো ডাঙৰকে লৈছো ৰবা। কিয়া? দেউতাই কৈছে ফটা বোলে ডাঙৰকে লইলি স্বামীৰ প্ৰতি মৰম বেছি হয়। আৰু জানোইতো তুমি তোমাৰ প্ৰতি মোৰ মৰম কিমান আছে। ইনকে নহয়, কটা কপাল খালি ইনকে ডাঙৰ গেল এতিয়া আৰু মৰম বাঢ়িব। হ'ব দা, কটা কপাল কানে এতিয়া আৰু ডাঙ ৰবা। কেনে আছি হা? কেৰাম বৰ্ডৰ ৰেটটো আনিছি, কাষেদি বগা আৰু কলা আগিটা কেৰাম খেলবা পাৰিম তোমাৰ কপালতে। ভালে হৈছে তাতে। ইতা মই দেউতাক দেখে আহো ৰবা, বিৰাট ভাল পাব। দেখাওগে দেউতাকো কটা লাগে দিম, মই ঘূৰে ঘূৰে থাকিম কটাটো। শুন বাবু, মোৰ টেনচন হয়, মই মল্লি বা ইহঁত কিনকে চলব। টেনচন ল'ব লগা ইমান নাই, আকৌ ভগৱানৰ বস্তু চলাই নিব ভগৱানে। দেউতা চাকছো নিবা ডাঙৰকে লৈছো। চবৰে মৰম মাৰিবা লাগব এতিয়া, চবৰে তোৰো মাৰিবা লাগব মৰম আমাক লাগি। তোকো ডাঙৰকে দিম, কপাল লাগিছি দিম তোক, তোকো দিম কপাল লাগিছি। চবৰে মৰম মাৰিব, মই ল'ম। কি কৰে দেউতা লগা নাই তোৰ আৰু। দেউতাক কিবা এতিয়া মন্দিৰত এৰি দিয়া কিবা ফকৰা জাগাল যোৱাৰ লগা হৈছে, চাহাটো ডাঙতে। মায়ে অলপ আগতে ফোন কৰছি। ফোন কৰি কি কৈছি জানো না? কি? সংসাৰ খান বোলে বেলেগ বস্তু, ভালকে চলে নিবা লাগব। চলাবা লাগলি চাকা লাগব, চাকা নহলে কিনকে চলাবা? তাকেইতো। চাকা ক'ত পাবা? সেই কৰিম দে আমি, পুৰাণা গাড়ী গিলা খান যি পায় তাৰে দুটা চাকা আনি ল। সেনেকেও পাৰি। আৰু বেছি জোৰে জোৰে চলাবা নালগে, লাহে লাহে চলাবা লাগে। আজিকালি এনে এক্সিডেণ্ট বাঢ়ি গৈছে, হয় দা। ডাম্পাৰ গেলাৰ কাৰণে বহুত এক্সিডেণ্ট হয়। আৰু মায়ে কৈছে সংসাৰ চলা বোলে বৰ কঠিন। ভাল ৰাস্তা হলে কথা নাই ৰবা, মই বঢ়িয়াকে চলাই নিবা পাৰিম। কিন্তু তোৰ তাতে যোৱা ৰাস্তাটো ইমান ঠেকচা, খুব ঠেকচা পাম কিন্তু চলালে। বেলুনটো থৈ দিবা, মোক লাগব কিন্তু। হ'ব দে। কি দাদা? এই চম্পাৰে যে ভোজক মাতিবা আহিছি ৰ। কি চম্পাদা, কি খবৰ? খবৰ ভালে দে। বিয়াত নাহিলি? বিয়াত ক'ত আহিবি, মানুহে মাৰাই গেল আমাৰ। আমাৰতো নতুন বোৱাৰীটোক দেখা নাই, ক'তনো দেখবি? বিয়া যাব 10 দিন হ'ল। যাচোন যা বাবা, বোৱাৰীক মাতি দি। মাতি দিম? যাচোন যা, মাতি দি। কি কৰি আছ? মায়ে কৈছে অলপ ঘৰ সাৰি পুচি থবা দিছি। খং ৰবা, বিছনাখনো সাৰি যাব। শুনাচোন, কি হা? ভাতখন দেচোন। মাতি? নহয়, দেউতাই এতিয়া মাতি দিবা দিছি তোমাক, সেইকাৰণে মাতি দিছো। লৈ থাকা কিবা দিবা দিছি, নাজানো না আমি নিয়ম থাকিব পাৰে কিবা। লৈ থাকিম দে মই। দেউতা মাতি দিছো দে, সাৰি দে। হ'ব দে। মাতি আৰু বাকিয়া দিবা দিবা দেউতাই কবা নোৱাৰো আৰু।